নমস্কাৰ, এটা অতি পৰিতাপৰ বিষয়। দেশ এখনেই, কিন্তু ন্যায় সকলোৰে বাবে বেলেগ বেলেগ। মই এটা উদাহৰণ দিম, আপোনালোকে নিজে বিবেচনা কৰি ল'ব মোৰ কথাখিনি ৰাইট নে ৰং। জামুগুৰি কুসুমতলাৰ এজন ২৭ বছৰীয়া গোৰ্খালী যুৱক মনোজ চেত্ৰী নামৰ এজন যুৱকক কোনোবা দুৰ্বৃত্তই মাৰপিট কৰি নদীত পেলাই দিয়ে। ৩ দিনৰ পিছত সেই যুৱকজনৰ মৃতদেহটো উদ্ধাৰ হয়। মৃতদেহটোত আঘাতৰ চিন স্পষ্টভাৱে দেখা পোৱা গৈছে। মুখমণ্ডলত আঘাত পৰিছে, মূৰৰ পিছফালে আঘাত পৰিছে। কিন্তু দুৰ্ভাগ্যবশতঃ কোনো গোৰ্খা সংগঠনে এই যুৱকজনৰ ন্যায় হকে মাত মতা নাই, মৌনতা অৱলম্বন কৰিছে। একেই ঘটনা শিৱসাগৰ বিহুবৰত বীৰ লাচিত সেনাৰ এজন সক্ৰিয় সদস্য মানসজ্যোতি চেতিয়া নামৰ যুৱকজনক কোনোবাই ষড়যন্ত্ৰ কৰি হত্যা কৰে। লগে লগে বীৰ লাচিত সেনাই যুৱকজনৰ ন্যায় হকে মাত মাতে, উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে দাবী কৰে। লগে লগে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে নিৰ্দেশ দিয়ে। ডিজিপি অফিচৰ পৰা উচ্চ পৰ্যায়ৰ পুলিচ অফিচাৰ ঘটনাস্থলীলৈ ৰাওনা হৈছে। DIG কংকনজ্যোতি শইকীয়া ঘটনাস্থলীলৈ ৰাওনা হৈছে। শিৱসাগৰ জিলাৰ SSP পাপৰি শইকীয়াই নিজাববীয়াকৈ কেছ ৰুজু কৰিছে আৰু অতি ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে। অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া ঘটনাস্থলীত গৈ উপস্থিত হৈছে। আমি দেখি খুব ভাল পাইছো। এই ঘটনাটোত যিদৰে অসম চৰকাৰ, পুলিচ প্ৰশাসন, দল সংগঠন, মন্ত্ৰীসকলে যি তৎপৰতাৰে তদন্তৰ কাৰণে উঠুকৈ লাগিছে, দেখি সঁচাকে খুব ভাল পাইছো। তদন্ত হওক, ক্ষিপ্ৰতাৰে তদন্ত হওক, দোষীয়ে উচিত শাস্তি পাওক। মানসজ্যোতি চেতিয়া নামৰ এই যুৱকজনে ন্যায় পাওক, তেখেতৰ পৰিয়ালবৰ্গই ন্যায় পাওক। মই যে প্ৰথমতে কৈছিলো দেশ এখনেই, কিন্তু ন্যায় সকলোৰে বাবে বেলেগ বেলেগ। এইখিনিতে আমি ডিফাৰেন্সটো দেখিছো। শিৱসাগৰ এই যুৱকজনৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে যি ধৰণে তাৎক্ষণিকভাৱে নিৰ্দেশ দিয়ে, উচ্চ পৰ্যায়ৰ পুলিচ বিষয়াসকল যি ধৰণে গৈ ঘটনাস্থলীত উপস্থিত হৈছেগৈ, মন্ত্ৰীসকল গৈ উপস্থিত হৈছেহি, তেনেধৰণৰ উচ্চ পৰ্যায়ৰ তদন্ত কিন্তু জামুগুৰি কুসুমতলাত আমি দেখিবলৈ পোৱা নাই। কোনো দল সংগঠনে মাত মতা নাই। আনকি গোৰ্খা সংগঠনসমূহেও এই যুৱকজনৰ ন্যায় হকে মাত মতা আমি দেখিব পোৱা নাই। ২৭ বছৰীয়া মনোজ চেত্ৰী নামৰ অতি সম্ভাৱনাপূৰ্ণ এই যুৱকজন বিজেপিৰ এগৰাকী সক্ৰিয় সদস্য আছিলে। সদায় আনক সহায় কৰি ভাল পোৱা এই যুৱকজনে ন্যায় পোৱাটো আমি বিচাৰিছো। যি ধৰণে শিৱসাগৰত উচ্চ পৰ্যায়ৰ তদন্ত হৈছে, আমি এই যুৱকজনৰ ক্ষেত্ৰতো তেনেধৰণৰ উচ্চ পৰ্যায়ৰ তদন্ত হোৱাটো বিচাৰিছো। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছো। এটা জাতীয় সংগঠনৰ প্ৰয়োজন পৰে, যদিহে নিজৰ জাতিৰ বিপদৰ সময়ত থিয় নিদিয়ে। সেইকাৰণে যিখিনি গোৰ্খা সংগঠন আছে, সেই সংগঠনসমূহক আমি ৰিকুৱেষ্ট কৰিছো যাতে এই ঘটনাটো, এই ভিডিঅ'টো যিমান পাৰে মুখ্যমন্ত্ৰী মহোদয়, DGP আছাম, CMO আছামলৈকে টেগ কৰক। এই যুৱকজনৰ ন্যায় হকে মাত মাতক, প্ৰতিবাদ কৰক, যাতে এই যুৱকজনে ন্যায় পায়। আৰু যিসমূহ নদুৱাৰ সমষ্টিবাসী ৰাইজ, আপোনালোককো এটা ৰিকুৱেষ্ট কৰিছো, আপোনালোকৰ যিগৰাকী বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, তেখেতক হেঁচা প্ৰয়োগ কৰক যাতে এই যুৱকজনে ন্যায় পায়, এই দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পায়। সেইকাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক।